Good morning, everybody. Today we are going to discuss about what is hypothesis and how many kinds of hypothesis. তো প্রকল্প কেই প্রকার আৰু আলোচনা কৰা হ'ব। প্ৰকল্প তিনি প্ৰকাৰ: কৰ্তা সম্পৰ্কীয় প্ৰকল্প, নিয়ম সম্পৰ্কীয় প্ৰকল্প, পাৰিপাৰ্শ্বিক সংস্কৃতি সম্পৰ্কীয় প্ৰকল্প। কৰ্তা সম্পৰ্কীয় প্ৰকল্প হ'ল কোনো এটা ঘটনা কেনেকৈ ঘটিছে সেয়া জনা আছে, কিন্তু কোনে ঘটাইছে বা কৰ্তা কোন আমি নাজানো। যে কোনে ঘটাইছে সেই কৰ্তাজন উলিয়াব লাগে। তেতিয়া ঘটনাটোৰ কৰ্তা সম্পৰ্কে আমাৰ মনত যি ধাৰণা উদয় হয় তাক কৰ্তা সম্পৰ্কীয় প্ৰকল্প বুলি কোৱা হয়। উদাহৰণস্বৰূপে তলত এটা উদাহৰণ দিয়া হৈছে যে ধৰা হ'ল কোনো এঘৰত চুৰি হৈছে। কোনে কি পৰিস্থিতিত বা কি নিয়মত চুৰি কৰিলে সেয়া আমাৰ জনা আছে, আমাৰ জ্ঞাত আছে, কিন্তু কোনে চুৰ কৰিলে জানিব পৰা নাই। এতিয়া কোনে চুৰ কৰিলে সেই সম্পৰ্কে যি প্ৰকল্প গঠন কৰা হয় তাকে কৰ্তা সম্পৰ্কীয় প্ৰকল্প বোলে। অৰ্থাৎ আমি ঘটনাটো কোনে ঘটাইছে সেই সম্পৰ্কে মনত যি ভাৱ হয়, প্ৰথম ভাৱ উদয় হয়, সেই কৰ্তা সম্পৰ্কীয় প্ৰকল্প বুলি কোৱা হয়। আনহাতে আধুনিক তৰ্কবিজ্ঞানী এল.এছ. ষ্টেভিঙে আৰু তিনি প্ৰকাৰ ভাগ কৰিছে: ব্যাখ্যামূলক প্ৰকল্প, বৰ্ণনামূলক প্ৰকল্প আৰু সাদৃশ্যমূলক প্ৰকল্প। এইখিনি হ'ল থুলমূলকৈ প্ৰকল্পৰ প্ৰকাৰ। ইয়াত আমি কৰ্তা সম্পৰ্কীয় প্ৰকল্প সম্পৰ্কে আলোচনা কৰিলোঁ আৰু কেই প্ৰকাৰ প্ৰকল্প এই সম্পৰ্কে আলোচনা কৰা হৈছে। অ'কে, টুডে।